हेलो फ्रेंड्स, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে। মই বনাম সৰিয়হ আৰু মাছ। এতিয়া ৰেচিপিটো কেনেকৈ বনালোঁ ভিডিঅ'টো আগলৈকে আপোনালোকে চাই থাকিব। মই সকলোখিনি আপোনালোকক দেখুৱাই যাম। এইখিনি লৈছোঁ কুঁহি মাছ, পিঁয়াজ দুটা মিহিকৈ কুটি লৈছোঁ, আদা নহৰু পিচি লৈছোঁ, এইফালে লৈছোঁ এখিলা তেজপাত, দুটা কেঁচা জলকীয়া, বিলাহী এটা মিক্সিত পিচি লৈছোঁ, সৰিয়হখিনিও পিচি লৈছোঁ আৰু লৈছোঁ মান ধনিয়া 3 খিলা। এইফালে হাজবেণ্ডে মাছখিনি বাছি দিছে দেই। মাছখিনি বাছি হোৱাৰ পিছত এইখিনি মাছখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ। হালধি নিমখ সানি অকণমান দেৰি মাছখিনি ৰাখি থৈছিলোঁ। এতিয়া তেলখনত তেলখিনি অলপ গৰম হ'বলৈ দি মাছখিনি এজনীকৈ মাছখিনি ইয়াত দি দিছোঁ। অলপ সময় মাছখিনি এনেকৈ ফ্ৰাই কৰি থাকিম। মাছখিনি মই ইয়াত সম্পূৰ্ণকৈ ফ্ৰাই হ'বলৈ নিদিওঁ, যিহেতু মাছখিনি জোল বনোৱা হ'ব। সম্পূৰ্ণকৈ ফ্ৰাই হৈ গ'লে মাছখিনি কি হয়, জোলত খাই বেয়া লাগে, বেছি টান হৈ যায়। এনেকৈ মই এতিয়া অলপ অলপকৈ মাছখিনি ফ্ৰাই কৰি ল'লোঁ। এইফালে গেছত কেৰাহীখন অকণমান গৰম হ'বলৈ দি এতিয়া মিঠাতেল দি দিছোঁ। প্ৰয়োজন অনুসৰি আপোনালোকে তেলখিনি দি ল'ব। তেলখিনি অকণমান গৰম হোৱাৰ পিছত মই পিঁয়াজখিনি দি পিঁয়াজখিনি অকণমান লৰাই অকণমান ৰঙচুৱা হ'বলৈ দিম। তাৰপিছতে ইয়াত দি দিছোঁ এতিয়া আদা নহৰুখিনি, জলকীয়া, কেঁচা জলকীয়া, তেজপাত গোটেইখিনি দি দিলোঁ একেলগতে। এইখিনি ৰঙচুৱা হোৱাৰ পিছত এতিয়া মই পিচি থোৱা বিলাহীখিনি ইয়াত দি দিছোঁ। বিলাহীখিনি এনেকৈ এতিয়া মই ভালকৈ লৰাই দিলোঁ। ইয়াত এতিয়া মই প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। হালধি দিছোঁ আধা চামুচ। এতিয়া গোটেইখিনি ভালকৈ মিলাই দিছোঁ। বিলাহীখিনিৰ পৰা দেখিছে নহয় তেলখিনি কেনেকৈ ওলাই আহিছে। এতিয়া মই আকৌ ভালকৈ মিহলাই পিচি থোৱা সৰিয়হখিনি এতিয়া মই ইয়াত দি দিম। সৰিয়হ 3 চামুচ হ'ল, ইয়াত মই এতিয়া গোটেইখিনি দি দিছোঁ। গোটেইখিনি এতিয়া ভালকৈ মিহলাই অলপ সময় এইখিনি এতিয়া এনেকৈ সিজিবলৈ দিম। বিলাহীখিনিতে সিজিলে, এতিয়া সৰিয়হখিনিও সিজিছে।
গোটেইখিনি ভজাৰ পিছত এতিয়া মই ইয়াত গৰম কৰি থোৱা পানী সম্পূৰ্ণ এগিলাচ দি দিছোঁ। পানীখিনি দিয়াৰ পিছত এতিয়া মই এইখিনি অকণমান উতল আহিবলৈ দিছোঁ। উতল অহাৰ পিছত এতিয়া মই ইয়াত মাছকেইজনী দি দিম। গোটেইকেইজনী মাছ ইয়াত মই দিয়া নাই। এতিয়া মাছখিনি অলপ সময়ৰ কাৰণে এনেকৈ উতলিবলৈ দিম। তাৰপিছত ইয়াত এতিয়া মান ধনিয়া পাতকেইখিলা দি দিছোঁ। এইখিনি এতিয়া হৈ গৈছে। গেছটো অফ কৰি মই অলপ সময়ৰ কাৰণে এনেকৈ এইখিনি ৰাখি থ'ম। আজি মই বনোৱা ৰেচিপিটো চাই কেনেকুৱা পালে মোক জনাবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ নতুন নতুন ৰেচিপিবোৰ পাই থাকিবলৈ মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।